আমাৰ ইয়াৰ আছিল আৰু আমাৰ সংসদ মহোদয়ক মই এইটোকে জনাইছোঁ এইখন আমাৰ নদীপৰীয়া গাঁও একদম ইয়াত আলি পদূলি এটাও নাই একো উন্নয়ন বোলাটো নাই চৰকাৰখনে কাগজ পত্ৰ দি উন্নয়ন কৰি থাকে আমাৰ ইয়াতো একো নাই আমি এই দেউৰী জনগোষ্ঠীটো আহি উপস্থিত হৈছোহি এই সময়খিনি আমাৰ জাতি যাওঁ অৱস্থা সংস্কৃতি যাওঁ অৱস্থা আৰু লাহে লাহে কৰি আমাৰ ভাষাও শেষ হোৱাৰ পথত এই সময়খিনি জাতিৰ অস্তিত্বৰ সময়খিনি আমি দেউৰী জাতিটোৱে মাৰ বান্ধি থিয় হ'ব লাগিব যি চিন্তা চেতনা লৈ যিসকল ব্যক্তি আওপ্ৰাকৃত কষ্টত এই দেউৰী সাহিত্য সাহিত্য পৰিষদ জন্ম লাভ কৰিছিল এই জন্ম লাভ কৰা ব্যক্তিসকলৰ প্ৰতি আমি তেখেতসকলক আগুৱাই নিব লাগিব তেখেতসকলৰ প্ৰতি আমি সন্মান জনাবই লাগিব আৰু তেখেতসকলৰ যি চিন্তা চেতনা সেই চিন্তা চেতনাক ৰাইজৰ মাজলৈ আমি লৈ যাব লাগিব গতিকে ৰাইজ এই নিৰ্বাচনৰ সময়খিনিত আজি আপোনালোকে নিশ্চয়কৈ দেখিছে মানুহৰ ঘৰে ঘৰে MP বিধায়ক মন্ত্ৰীসকল দৌৰি দৌৰি আহিছে ভোট ভিক্ষা কৰিছে কিন্তু তেওঁলোকে এবাৰৰ কাৰণে চিন্তা নকৰিলে যে কাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কোনসকল নেতাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দেউৰী জাতিটোৱে হাত সাৱলৈ ওলাই আহিব আমি সেইসকলৰ নেতা মন্ত্ৰীৰ এটা সময়ত পাছফালে দৌৰি দৌৰি ফুৰিছিলোঁ যে দেউৰী সাহিত্য সাহিত্য পৰিষদ লাগে দেউৰীসকলৰ ন্যায্য প্ৰাপ্তিৰ এখন সংগ্ৰাম আছে এই সংগ্ৰামখনক দেউৰী জাতিটোক বহু সময়ত আমি যাক আচলতে উচ্চ বৰ্ণৰ বুলি কওঁ উচ্চ বৰ্ণৰ জাতি বুলি কওঁ তেখেতসকলে আমাক বহু সময়ত কৈছিল যে দেউৰীসকল কি দেউৰীসকল গাহৰি খায় দেউৰীসকল কেঁকুৰা খায় দেউৰীসকল মদ খায় উন্নয়নৰ চিন্তা চৰ্চাখিনি তেওঁলোকে কৰা নাছিল অনা দেউৰীৰ ৰাজনৈতিক প্ৰভাৱশালী নেতাসকলে এই জনগোষ্ঠীটোক স্বায়ত্তশাসিত পৰিষদ দিব লাগে বুলি কোৱা নাছিল দেউৰী জনগোষ্ঠীৰ সংগ্ৰামীসকলৰ লগতে দেউৰী জনগোষ্ঠীৰ সকলো স্তৰৰ পুৰুষ মহিলা আবাল বৃদ্ধ বনিতাই জনগোষ্ঠীটোক স্বায়ত্তশাসিত পৰিষদ দিব লাগে বুলি সংগ্ৰামত বৰ্তি হৈছিল আৰু এই সংগ্ৰামৰ ফলশ্ৰুতিতেই দেউৰীসকলে স্বায়ত্তশাসিত পৰিষদ লাভ কৰিলে কিন্তু কাৰ্যত আজি দেখা গৈছে যে মন্ত্ৰী বিধায়ক সাংসদসকলে জনগোষ্ঠীটোৰ ঘৰসমূহৰ দুৱাৰে দুৱাৰে তেওঁলোকে জাপি দিয়া কিছু প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি তেওঁলোকে তেওঁলোকৰ ছত্ৰছায়াত ৰাজনৈতিক হস্তক্ষেপৰ চিন্তা চৰ্চা আগবঢ়াই লৈ গৈছে যিখিনি আমি তীব্ৰ বিৰোধিতা কৰোঁ আমাৰ জনগোষ্ঠীৰ ৰাইজৰ উন্নয়নৰ চিন্তা চৰ্চা স্বায়ত্তশাসিত পৰিষদৰ চিন্তা চৰ্চা তেওঁলোকৰ যোগেদি হোৱা নাই জনগোষ্ঠীটোৰ যোগেদি হৈছে আৰু সেয়ে জনগোষ্ঠীটোৰ আমাৰ যিসকল পুৰুধা ব্যক্তি আছে যিসকল আমাৰ এই ক্ষেত্ৰত আগৰণুৱা ব্যক্তি আছে আমাৰ সমাজখনৰ লগত আমি সকলোৱে মিলি আলোচনাৰ মাধ্যমেৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আৰু সেয়ে আমি 6 নং কটীয়ৰী সমষ্টিৰ পৰা আমি নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু জনগোষ্ঠীটোক শোষণ নিপীড়ন বঞ্চনা কৰি অহাৰ বিৰোধিতা কৰি আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু আমি ৰাইজৰ অকুণ্ঠ সহায় লাভ কৰিবলৈ সক্ষম হৈছোঁ অনাগত অহা 8 তাৰিখৰ যি নিৰ্বাচন হ'ব ভোটাধিকাৰ হ'ব সেই ভোটাধিকাৰক আমাক আমাৰ এই কটীয়ৰী সমষ্টিৰ ৰাইজে আমাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমাৰ বেটছমেন চিনত ভোট দি আমাক বিপুলভাৱে জয়যুক্ত কৰিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ আমাৰ প্ৰতিদ্বন্দ্বিতা শাসকীয় দলৰ সৈতে হ'ব আৰু আমি যথেষ্টখিনি ব্যৱধানত আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ ধন্যবাদ
আমি আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ আমাৰ কটিয়ৰী যি সমষ্টি পৰিষদীয় সমষ্টি সেই পৰিষদীয় সমষ্টিত আমি প্ৰথমে মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ আৰু মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত আমাৰ কটিয়ৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিৰণজিৎ বীৰেশ্বৰ দেউৰীৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছোঁ। আমি মানুহৰ ঘৰে ঘৰে আহিছোঁ আৰু এখনি নিৰ্বাচনী প্ৰচাৰ সভাতো আমি অংশগ্ৰহণ কৰিলোঁ। এই কটিয়ৰী সমষ্টিটো দেউৰী স্বায়ত্তশাসিত পৰিষদৰ এটা নতুন সমষ্টি। আমাৰ শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলা লগ লাগি 3টা সমষ্টি আছে। এইটো নতুন সমষ্টি হৈছে আৰু নতুন সমষ্টি হিচাপে পৰিষদীয় সমষ্টি হিচাপে এই অঞ্চলৰ দেউৰী জনসাধাৰণে অহা 8 তাৰিখে যাতে হিৰণজিৎ বীৰেশ্বৰ দেউৰী ডাঙৰীয়াক এই পৰিষদীয় সমষ্টিৰ পৰা বিপুল ভোটত যাতে জয়যুক্ত কৰি পঠাব পাৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ৰাইজৰ যিটো উৎসাহ, ৰাইজৰ যিটো ইয়াত মানে আমি আশা দেখিছোঁ যে হিৰণজিৎ বীৰেশ্বৰ দেউৰী ডাঙৰীয়া ইয়াৰ পৰা বিপুল ভোটত জয়ী হৈ যাব। নিৰ্দলীয় প্ৰাৰ্থী হৰিকৃষ্ণ দেউৰীয়ে 6 নং কটিয়ৰী সমষ্টিটোৰ পৰা আমি এই মুহূৰ্তত কিমান ভোটত জিকিব কৈ দিব নোৱাৰোঁ, কিন্তু বিপুল ভোটত যে আমি ভোটত জয়ী হ'ম সেই কথাটো স্পষ্ট। আৰু গাঁৱৰ ৰাইজ সকলোৱে মাৰ বান্ধি থিয় হৈছে আমাৰ লগত। চৰকাৰী ষড়যন্ত্ৰ, চৰকাৰীৰ বিৰুদ্ধে খাৰা হৈছে, এই কথাটো একদম স্পষ্টকৈ দেখা গৈছে। যিহেতু হৰিকৃষ্ণ দেউৰীৰ নেতৃত্বত এই দেউৰী স্বায়ত্তশাসিত পৰিষদখন স্বাক্ষৰ হৈছিল। আজি 23 বছৰ সংগ্ৰাম তেখেতসকলে কৰিছিল। এই সংগ্ৰামৰ ফলশ্ৰুতিত আজি দেউৰীসকলে দেউৰী এখন স্বায়ত্তশাসিত পৰিষদ পাইছে। আজি যিজন হৰিকৃষ্ণ দেউৰীৰ নেতৃত্বত এই পৰিষদখন গঠন হ'ল, আজি সেইজন হৰিকৃষ্ণ দেউৰীক বাৰম্বাৰ প্ৰতাৰণা আৰু প্ৰৰোচনা কৰি আহিছে। তেওঁ বিজেপি দলৰ পৰা শাসকৰ দলৰ পৰা টিকেট বিচাৰিছে, তাৰ পাছতো তেওঁক বঞ্চিত কৰিছে। আমাৰ জিন্তু দেউৰী ডাঙৰীয়াক তেখেতকো টিকেট বিচাৰিছে, তেখেতকো বঞ্চিত কৰিছে। ক'ৰবাৰ পৰা আনি কাৰোবাক টিকেটটো প্ৰদান কৰিছে। এই ক্ষেত্ৰত ৰাইজে এই কথাখিনিক মানি ল'ব পৰা নাই। গতিকে আমি ভাবোঁ যে দেউৰী স্বায়ত্তশাসিত পৰিষদখনৰ যি স্বাক্ষৰকাৰী হৰিকৃষ্ণ দেউৰীক ৰাইজে বিপুল ভোটত জয়ী কৰিব আৰু তেওঁৰ যি চিন্তা চেতনাৰ যোগেদি এই পৰিষদখন গঠন কৰিছিল সেই চিন্তা চেতনাখিনিক পুনৰবাৰ তেওঁ পৰিষদৰ মাজেদি ৰাইজৰ মানে সহায় ৰাইজৰ প্ৰতি তেওঁ কৰিবলগীয়া কামখিনি কৰিব বুলি আমি আশাবাদী। শিৱসাগৰ জিলা আমাৰ 3টা সমষ্টি আছে, কটিয়ৰী, টেঙাপানী আৰু ৰজাবাৰী। 3টা সমষ্টিত আমি বিপুল ভোটত আমাৰ যি দেউৰী ৰাইজ আছে, দেউৰী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয় কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজি আমাৰ শ্ৰদ্ধাৰ সাংসদ মহোদয় কটিয়ৰী সমষ্টি আজি ঘৰে ঘৰে গৈ তেওঁ হিৰণজিৎ বিশ্বজিৎ দেউৰী হৈ তেওঁ মানে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকে দেখিছে ইমানখিনি মহিলা ওলাই আহিছে, আৰু য'তেই মহিলা ইমান সংখ্যক ওলাই আহে তাতে জানিব যে প্ৰাৰ্থীৰ বিজয় নিশ্চিত। গতিকে আমি 3টা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰদলৰ প্ৰাৰ্থী বিপুল সংখ্যক ভোটত আপোনালোকে 10 তাৰিখে জয়ী হোৱাৰ প্ৰতিচ্ছবি দেখিব।